ডিফু চৰকাৰী উচ্চতৰ বালক বিদ্যালয় আৰু চৰকাৰী বালিকা বিদ্যালয়ত হাজু কৰি থকা হৈছে ষ্ট্ৰং ৰুম। ডিফুৰ মাটিপুংস্থিত জিলা পৰিষদৰ সংৰক্ষিত বনাঞ্চলত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ। আসাম হিল স্মল স্কেল ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট কৰ্পোৰেশ্যন উদ্যোগত লিচু ৰস উৎপাদনৰ আঁচনি মুকলি। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। 13 সংখ্যক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ 19 নং ডিফু বিধায়িনী সমষ্টিৰ অন্তৰ্গত 10 পৰিষদীয় সমষ্টিৰ বাবে ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিফু চৰকাৰী বালিকা বিদ্যালয়ত ষ্ট্ৰং ৰুম সাজু কৰি থকা হৈছে। 19 নং ডিফু বিধায়িনী সমষ্টিৰ অন্তৰ্গত 10টা পৰিষদীয় সমষ্টিৰ বাবে ডিফু চৰকাৰী উচ্চতৰ বালক বিদ্যালয়ত 4টা কক্ষ আৰু চৰকাৰী বালিকা বিদ্যালয়ত 4টা কক্ষ সাজু কৰি ষ্ট্ৰং ৰুমৰ বাবে। ষ্ট্ৰং ৰুমবোৰত চিচি কেমেৰা সংস্থাপনকে ধৰি চোকা পহৰাৰ বাবে আৰক্ষী দল সাজু কৰি থকা হৈছে। ষ্ট্ৰং ৰুমবোৰতে বেলট বাকচ ৰখা হ'ব। ডিফুৰ ষ্ট্ৰং ৰুমত মুঠ 379 বেলট বাকচ থাকিব বুলি জানিব পৰা গৈছে। এইবাৰ পৰিষদৰ নিৰ্বাচনত ৰিটাৰ্নিং বিষয়াই গ্ৰহণ কৰা তৎপৰতাক লৈ চাই ভোট প্ৰদান কাৰ্য সুশৃংখল আৰু নিকা হোৱাৰ আশা ৰাখিছে সচেতন ৰাইজে। ডিফু চেণ্ট্ৰেল ৰেঞ্জ ফৰেষ্ট অফিচৰ উদ্যোগত মে 27 দিনা মাটিপুঙৰ সংৰক্ষিত বনাঞ্চল বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাটিপুংস্থিত জিলা পৰিষদৰ দ্বাৰা সংৰক্ষিত এই বনাঞ্চলৰ 70 হেক্টৰ এলেকাত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি অনাগত দিনত বতৰৰ ভাৰসাম্য ৰখাত সহায় কৰাৰ লগতে প্ৰকৃতিৰ সুন্দৰ পৰিৱেশ গঢ়ি উঠাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। বিগত কেইবা বছৰৰ আগতে প্ৰায় 30 বৰ্গ কিলোমিটাৰ এলেকাজোৰা বনাঞ্চল ধ্বংস কৰি গাঁও গঠন কৰিছিল। ভৱিষ্যতে এনে কাৰ্যক প্ৰতিহত কৰিবৰ নিমিত্তে এই বৃক্ষৰোপণ কাৰ্যসূচী ডিফু চেণ্ট্ৰেল ৰেঞ্জ অফিচৰ পৰা উদ্যোগ লোৱা হয়। অনাগত দিনত এই এলেকাতে বিভাগীয় কাৰ্যালয় কৰা আগ্ৰহ কৰে। এই বৃক্ষৰোপণ কাৰ্যসূচী নেতৃত্ব দিয়া ৰেঞ্জাৰ ডিডি শ্যামে আজিৰ পৰা আমি মাছ প্লেণ্টেশ্যন এই মাটিপুং DCRF এলেকাত আমি ষ্টাৰ্ট কৰিছোঁ। আমাৰ ইয়াৰ উদ্দেশ্য হৈছে কি আমি মাটিপুং DCRF এলেকাত 33 হেক্টৰ মাটি আছিলে, কিন্তু ইতিমধ্যে বহুত বেদখল হৈ গ'ল। তাৰে 7 হেক্টৰ এৰিয়া আমাৰ বাছি থাকি গ'ল আৰু এই যিখিনি 7 হেক্টৰ বাকী আছিলে ইতিমধ্যে বেদখলকাৰীয়ে গোটেই পুলিখিনি আমাৰ পুলি কাটি শেষ কৰি দিলে, লেণ্ড ভেকেণ্ট হৈ গ'ল। ইয়াৰ কম্পেনচেশ্যন হিচাপত আমি আমাৰ মাননীয় ৱেষ্ট ডিভিজনৰ DFO ছাৰৰ পৰামৰ্শমতে আমি ডিফু চেণ্ট্ৰেল ৰেঞ্জ তৰফৰ পৰা আমাৰ নিজাববীয়া প্ৰচেষ্টাত আমি এই মাছ প্লেণ্টেশ্যন প্ৰগ্ৰামটো লৈছোঁ। ইয়াৰ উদ্দেশ্য হৈছে যিখিনি পুলি কাটি নষ্ট হৈ গ'ল তাৰ ৰিকভাৰীৰ কাৰণে আমি এই প্লেণ্টেশ্যনখিনি মাছ প্লেণ্টেশ্যন আমি এই প্ৰগ্ৰাম লৈছোঁ। ইয়াৰ বাবে কোনো চৰকাৰী নিৰ্ধাৰিত ফাণ্ড নাই। আমি নিজাববীয়া প্ৰচেষ্টাত আমি এই মাটিপুং DCRF যিটো বৰ্তমান বাছি থকা 7 হেক্টৰ মাটি কমপ্লিট নোহোৱালৈকে আমি মাছ প্লেণ্টেশ্যন প্ৰগ্ৰাম আমি লৈ থাকিম। আৰু আমি এইখিনিতে অনুৰোধ কৰিছোঁ, বিভিন্ন সংগঠনে এই মাটিখিনি বেদখল কৰাৰ চেষ্টা কৰি আছে। তেখেতসকলৰ অনুৰোধ এই ডিফু টাউনৰ মাজত এটা গ্ৰীণ পেটছৰ কাৰণে অতি দৰকাৰ। তাৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ আৰু তেখেতসকলকো আমাৰ লগত সহযোগ আগবঢ়াবৰ কাৰণে আমি ৰাইজলৈ অনুৰোধ কৰিছোঁ। বনাঞ্চলৰ যিমানখিনি ভূমি অবৈধভাৱে দখল হ'ল আৰু এতিয়া বাকী থকা 70 হেক্টৰৰ ভূমি সংৰক্ষণৰ বাবে বিভাগীয় তৰফৰ পৰা এনে উদ্যোগ লোৱা কাৰ্য নিশ্চয় শলাগৰ যোগ্য বুলি একাংশ সচেতন মহলে মত প্ৰকাশ কৰিছে। আসাম হিলছ স্মল ইণ্ডাষ্ট্ৰীজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন মাঞ্জাস্থিত ইণ্ডাষ্ট্ৰীজ কমপ্লেক্সৰ উদ্যোগত উদ্যাপিত আম, কমলা, এনাৰসৰ ৰস প্ৰদৰ্শনৰ লগতে অলপতে লিচুৰ ৰস মুকলি কৰে। এতিয়াৰ পৰাই এই উদ্যোগৰ দ্বাৰা উৎপাদিত লিচুৰ ৰস বজাৰত সুলভভাৱে পোৱা যাব। কাৰ্বি আংলং আৰু ডিমা হাছাৰ একমাত্ৰ উদ্যোগ প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ আসাম হিলছ স্মল ইণ্ডাষ্ট্ৰীজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড মাঞ্জাস্থিত ইণ্ডাষ্ট্ৰীজ কমপ্লেক্সৰ উদ্যোগত ইতিমধ্যে কমলা, এনাৰস, আমৰ ৰস উৎপাদন কৰি বজাৰত বিক্ৰীৰ বাবে উলিয়াই দিছে। এই বছৰৰ পৰা ডেথৰ স্থিত উদ্যোগৰ যোগে লিচুৰ ৰস উৎপাদন কৰি ক্ষুদ্ৰ উদ্যোগক আৰু বিকাশৰ পথত অগ্ৰসৰ কৰি নিয়াৰ প্ৰচেষ্টা
অব্যাহত থকা বুলি সদৰি কৰে বিগত বহু বছৰ আগতে প্ৰায় মৃতপ্ৰায় হৈ পৰি থকা উদ্যোগৰ সঞ্চালনাৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি থকা পৰিচালনা সঞ্চালক ধন সিং লেখথে অশেষ পৰিশ্ৰম আৰু বুদ্ধিমত্তাৰে উদ্যোগক নতুন গতি দিয়া কাৰ্যক একাংশ সচেতন মহলে সঞ্চালক গৰাকীৰ কৰ্মযোগ্যৰ হলাক লৈছে এতিয়া আমি আসামিজ স্মল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ পৰা আমাৰ প্ৰয়াস আৰু আমাৰ চেষ্টা সদায় থাকিব যে কাৰ্বি আংলঙৰ যিটো অৰেঞ্জ আছে পাইনএপল আছে আৰু মেংগো আছে তাৰ উপৰিও লিচি আমাৰ কাৰ্বি আংলঙত যে হয় সেইটো আমি আজি আমি ইমপ্ৰুভ কৰিম যে কাৰ্বি আংলং লিচু এটা কোৱালিটি লিচু আৰু ইয়াৰ পৰা আমি প্ৰডাকশ্যনটো আৰম্ভ কৰিছোঁ আৰু সেই প্ৰডাক্ট আৰম্ভ কৰি এতিয়া এইটো আমাৰ কাণ ব্ৰেণ্ডৰ আপোনালোকৰ মাৰ্কেটত এই এসপ্তাহ বা জুনৰ ফাৰ্ষ্টৰ ভিতৰতে মাৰ্কেট উপলব্ধ হ'ব এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ Admission going on for the following programs courses under National Institute of Open Schooling and Krishnakanta Hendik State Open University at Difu Commerce College Study Center for the session 2017 to 18. Last date of admission for all programs is 15th of July 2017. Secondary courses under NIOS. Diploma programs under KKHSOU. Bachelor degree programs under KKHSOU. Master degree program under KKHSOU. For further information, please visit college office or call at 985904032 957739249 995411929. Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer, Karbi Anglongot Pratham, Ishan Motors, Ward number 2 CCR Homipot. ডিমাপুৰ পথ 29 নং ৰাষ্ট্ৰীয় ঘাইপথ চন্দ্ৰপুৰ বুকাজান 78244880 জিলা কাৰ্বি আংলং যোগাযোগৰ নম্বৰ 7896169017 সেৱাৰ বাবে 7896169021 বিক্ৰীৰ বাবে লেণ্ডলাইন নম্বৰ 03675246448 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে 24 দেওপানী পৰিষদীয় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন পৰিষদৰ সদস্য বৰসিং ৰংপিয়ে একাংশ দলীয় সমৰ্থক অগপত যোগদানৰ ইংগিত দিছে 27 মেত বৰসিং ৰংপিৰ বাসভৱনৰ লগতে থকা কাৰ্যালয়ত দেওপানী 29 পলিং ষ্টেচনৰ অন্তৰ্গত পিচিচি পিএমচিচি পিৱাইচিচি এমএমচিচিৰ কৰ্মকৰ্তাসকলক এক আলোচনাত মিলিত হয় আলোচনাত শাসক দল বিজেপিক ভোট নিদিয়াৰ বাবে প্ৰস্তাৱ লয় নিজৰ ভাষণত বৰসিং ৰংপিয়ে কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা এলিছ টেৰনপি এগৰাকী দুৰ্নীতিপৰায়ণ ঠিকাদাৰ বুলি কয় লগতে আলোচনাত কংগ্ৰেছৰ নেতা বৰসিং ৰংপিয়ে কম দিনৰ ভিতৰতে অগপত যোগদানৰ ইংগিত দিয়ে আনবাৰতকৈ এইবাৰ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কিছু পৃথক এইবাৰ 26টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা 166 গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে 9 গৰাকী মহিলা প্ৰাৰ্থী দল হিচাপে কোনো ৰাজনৈতিক দল 33% মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হোৱা নাই যদিও আটাইকেইটা ৰাজনৈতিক দলৰ পৰা মহিলা প্ৰাৰ্থী থকা বিষয়টোৱে ৰাজনৈতিক পৰ্যালোচনাৰ খুৰাক দিছে এইবাৰ পৰিষদৰ নিৰ্বাচনত পূৰ্বৰ নিৰ্বাচনসমূহৰ তুলনাত মহিলা প্ৰাৰ্থীৰ পয়োভৰ তুলনামূলকভাৱে বেছি জিলাখনৰ ভিন ভিন পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা 9 গৰাকীৰ প্ৰাৰ্থীৰ ভিতৰত 2 গৰাকী হৈছে পুৰণি মুখ বাকি আটাইকেইগৰাকীয়ে নতুন মুখ পুৰণিৰ ভিতৰত প্ৰাক্তন কাৰ্যবাহী সদস্য এলিছ ইংটিপি সাহসীয় বিজেপিৰ কাৰ্যবাহী সদস্য কাচেৰং পিপি আৰু নতুন মুখৰ ভিতৰত কাৰিং টেৰনপি ৰজনী বেপি প্ৰতিমা ইংহিপি কাছাং টেৰাংপি জুনাকি ইংলেংপি কাদম টেৰাংপি আৰু কাছাং টেৰাংপি ৰীনা টেৰাংপি আৰু পাটৰপি টিছপি এই আটাইকেইগৰাকীৰ ভিতৰত পাটৰপি টিছপি ৰাজনৈতিক পথাৰত একেবাৰে নতুন কেৱল পৰিষদৰ নিৰ্বাচনতে নহয় বিধানসভা নিৰ্বাচনৰ পৰা সাংসদৰ নিৰ্বাচনলৈকে কাৰ্বি আংলং তথা ডিমা হাছাও দুই পাহাৰীয়া জিলাতে মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া ইয়াৰ আগতে পৰিলক্ষিত হোৱা নাই খুব কম মহিলা প্ৰাৰ্থীকহে পাহাৰীয়া জিলা দুখনৰ ৰাজনৈতিক পথাৰত দেখিবলৈ পোৱা যায় সাহসীয় বিজেপি দলীয় মহিলা সবলীকৰণৰ বিষয়ে ডাঙৰ ডাঙৰ ভাষণৰ ফুলজাৰি মাৰে যদিও বাস্তৱিকতে তাৰ উলুটা প্ৰতিচ্ছবিহে দেখা গ'ল এইবাৰ মহিলা প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত বহুত ভাল আৰু উপযুক্ত মহিলাক প্ৰাৰ্থিত্ব দিয়া কাৰ্যৰ পৰা বিৰত থাকি বিজেপিৰ শীৰ্ষ নেতৃস্থানীয় থকা আৰু কামৰ মিল নথকা কথাটোৱে প্ৰমাণ কৰা বুলি অনেক ৰাজনৈতিক পৰ্যবেক্ষকে মন্তব্য কৰিব খোজে ডিমা হাছাওৰ হাফলঙত অনুষ্ঠিত হৈ আছে উত্তৰ পূৰ্বাঞ্চল ৰামকৃষ্ণ বিবেকানন্দ ভাৱ প্ৰচাৰ পৰিষদৰ 33তম বাৰ্ষিক অধিৱেশন হাফলঙৰ সেৱা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বাৰ্ষিক অধিৱেশন 27 মেৰ পৰা 28 মেলৈ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰকৃতিৰ অনন্য সুন্দৰ চহৰ হাফলঙত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানে চহৰৰ পৰিৱেশ অতিকৈ পবিত্ৰ কৰি তুলিছে ইয়াৰ আকাশ বতাহ দুদিন ধৰি অনুষ্ঠিত হ'বলগীয়া এই ধৰ্মীয় অধিৱেশনৰ প্ৰথম দিনা UPRV বিবিৰ সভাপতি তথা প্ৰচাৰক SW গীতাত মাণ্ডাজী মহাৰাজৰ দ্বাৰা পতাকা উত্তোলন আৰু ধৰ্মীয় গুৰুৰ দ্বাৰা বন্তি প্ৰজ্বলন তথা বেদ মন্ত্ৰ উচ্চাৰণেৰে দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় অধিৱেশনৰ কাৰ্যসূচীৰ অন্তৰ্গত সদস্যসকলৰ মাজত দুটা ভাগত কাৰ্য সম্পাদন কৰা হয় উল্লেখ্য দুদিনীয়াকৈ অনুষ্ঠিত অধিৱেশনখন 28 মেত অন্ত পৰিব হাফলঙৰ পৰা সুৰজ বৰ্মনৰ প্ৰতিবেদন হাফলং আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ